হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰিছোঁ সকলো ভালে আছে। আমি যাব ওলাইছোঁ আজি মাহঁতৰ ঘৰলৈ, মানে খুৰাহঁতৰ ঘৰত আজি খানা আছে। ফেমিলি খানা বুলি ক'লেও বেয়া নহয়। আহি সোমালোহি ইমনৰ ওচৰত, কাৰণ বাহঁতো যাব আজি। আৰু আমাৰ ঘৰৰ পৰা বাহঁতৰ ঘৰৰ ডিষ্টেঞ্চটো একেবাৰে কম, 5-10 মিনিটৰ ৰাস্তা। আৰু ভাবিলোঁ সেইকাৰণে একেলগতে ওলাই যাওঁ। ভিনদেউ যিহেতু আহি পোৱাহি নাই, সেইকাৰণে বাহঁত ওলোৱা নাই। আমি গৈ চাহ একাপ খাই দিলোঁ ভিনদেউ অহালৈকে। আৰু ভিনদেউ যেতিয়া পালেহি এইফালে জ্বলা চানা লৈ আহিছে, ম'ম' লৈ আহিছে। ধুনীয়াকৈ চানা খালোঁ। জ্বলা চানা খাই এনেও ভাল লাগে ইভিনিং টাইমত। গুডুৱে আকৌ মোমায়েকৰ ঘৰ যাওঁ বুলি ক'লে একদম ৰেডি, এনি টাইম ৰেডি আৰু মানে সি মিনিটতে ওলাই দিব। আৰু এইফালে কাপোৰ কানি পিন্ধি সি ৰেডিয়ে হৈ আছে, কেতিয়া যাওঁ কৰি আছে। আৰু ইমনৰ দুষ্টামিবিলাক, তাক চকীখনৰ পৰা নামিবলৈ লাগে। আৰু থিয় হৈছে সি, এখোজ দুখোজ আহে আজিকালি। আৰু আহি পালোহি খুৰাহঁতৰ ঘৰ। বাকী মানুহখিনি গোট খোৱা নাই এতিয়ালৈকে। খুৰাই পাতি থৈছে এটা ডাঙৰ কেৰাহী, ইয়াতে হাঁহৰ মাংস বনাই আছে।